নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। কলাদৰ্শন একাডেমি আমাৰ নৃত্যৰ বিদ্যালয়খন 2014 চনতে অৱশ্যে প্ৰতিষ্ঠা হৈছিল আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ সুৰভাৰতী সংগীত কলা কেন্দ্ৰ কলিকতাৰ অন্তৰ্গত যি আমাৰ বাৰ্ষিক পৰীক্ষা হয় তাৰে আজি বাৰ্ষিক পৰীক্ষাৰ কাৰণে আমি সাজু হৈছোঁ। সকলো ছাত্ৰ ছাত্ৰী আহিছে বিভিন্ন ঠাইৰ পৰা আৰু সকলোৱে দেখিছে নিজকে সাজু কৰিছে আৰু এক্সামিনাৰসকলৰ বাবেও আমি দুটা গছপুলিও ৰেডি কৰি থৈছোঁ। আৰু তেনেতে আমাৰ এক্সামিনাৰসকল আহি উপস্থিত হ'লহি সদৌ লখিমপুৰৰ পৰা দেৱদত্ত ছাৰ আৰু ৰূপামণি নাথ বাইদেউ। আৰু ৰূপামণি নাথ বাইদেৱে আমাৰ বন্তি প্ৰজ্বলন ভাগ আৰম্ভ কৰিলে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লে আৰু তাৰ পাছতেই আমি আৰম্ভ কৰিলোঁ আমাৰ সম্বৰ্ধনা অনুষ্ঠান। আৰু সম্বৰ্ধনাৰ পাছতেই আমাৰ অতি মৰমৰ ছাত্ৰী জুপিতৰাই প্ৰথম পৰীক্ষাৰ কাৰ্যসূচী ভাগ আৰম্ভ কৰিলে আৰু সকলোকে সেৱা জনাই তাই খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিলে আৰু লগতে আমাৰ আন ছাত্ৰ ছাত্ৰীসকলেও আহি সুন্দৰ নৃত্য পৰিৱেশন কৰিলে। আৰু আমাৰ যিসকল এক্সামিনাৰ আহিছিল এক্সামিনাৰসকলেও অৱশ্যে বিভিন্ন কথাৰে আউল লগাবলৈ চেষ্টা কৰিছিল যদিও সিহঁতে খুব সুন্দৰকৈ পৰীক্ষাটোত অৱতীৰ্ণ হ'ল। সঁচাকৈ ভাল লাগিল। আৰু কি কৰিলে তাকে বোলো অকণ দেখাওঁ, চাওকচোন সকলোৱে। তেনেতে আকৌ আমাৰ ঋতুৱে আহি দুইজন পৰীক্ষককে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনালে। আৰু তাৰ পাছত আমাৰ যিমানখিনি ডাঙৰ ষ্টুডেণ্ট আছিলে, মানে যিসকলে এতিয়া আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, সিহঁতক অৱশ্যে মই এতিয়া শিকাবলৈহে দিছোঁ। দুই এটা সৰু ল'ৰা ছোৱালীক সিহঁতেও শিকাবলৈ আৰম্ভ কৰিছে। সিহঁতেও পৰীক্ষাসমূহ দিলে আৰু লগতে আমাৰ ঋতুৱে খুব সুন্দৰকৈ নাচিলে। তাৰ নৃত্য চাইও খুবেই ভাল পালে আমাৰ এক্সামিনাৰসকলে। আৰু আমাৰ যিমানখিনি ডাঙৰ ষ্টুডেণ্ট আছিলে আৰু লগতে মোৰ বন্ধুও হয়, গতিকে সিহঁতেও খুব সুন্দৰকৈ পৰীক্ষাসমূহ দিলে আৰু এক্সামিনাৰসকলেও বিভিন্ন ধৰণৰ প্ৰশ্নৰে আউল লগাবলৈ চেষ্টা কৰিলে। তেনেতে আকৌ আমাৰ ধুনীয়া ছোৱালীজনী, মানে শিৱানীৰ কথা কৈছোঁ, তাই ধুনীয়াকৈ নিজৰ গগনাডাল বজাই শুনালে আৰু এক্সামিনাৰসকলেও খুবেই বেছি ভাল পালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক।
যাওঁতে অৱশ্যে তেখেতলোকে কৈ থৈ গৈছে, তাৰ বাবে বহুত ভাল লাগিলে মনটো। আৰু ইমানখিনি কষ্ট যিহেতু কৰিছোঁ, কিবা এটা তেনেকুৱা কমেণ্ট পালে সকলোৰে ভাল লাগে যিহেতু। আৰু এনেকৈ আমাক সকলোৱে পৰীক্ষা দিলে আৰু এনেকৈ লাষ্টত বিশ্বই নাচিলে আৰু নাচাৰ পিছতে আমাৰ পৰীক্ষা শেষ হ'ল। আৰু তাৰ পাছত আমি সকলোৱে মিলি ভাত খালোঁ। মায়ে ধুনীয়াকৈ মাংস চাংসৰে ধুনীয়াকৈ ভাত বনাই থৈছিলে আৰু সকলোৱে মিলি খালোঁ। আৰু আহিও আহিছিলে আমাৰ ওচৰলৈ, আহিও আমাৰ লগতে ভাতকেইটা খালে। আৰু আমাৰ পৰীক্ষক আকৌ বৰ বেছি তামোলতি আছিলে দেই, প্ৰায় 50খনমান তামোল খালে তেওঁ। বা যি কি নহওক, এনেদৰেই গোটেই দিনটো পাৰ হ'ল আৰু তেখেতলোকে আমাৰ পৰা বিদায় ল'লে। খুব ভাল লাগিলে আজিৰ দিনটো। আজিলৈ ইমানেই আছিল। বাই।